Hey, Hello, viewers. Okay. okay. Yes, yes. We are living in a না কি It's হয়েছে? hmm? কি হয়েছে? একটু আমি ইন্ডিয়ান থাকবো না আহ, ভারতত আমি থাকো ওকে তেতিয়াহ'লে ভাৰতৰ ষ্টেটবোৰ কি কি আছিলে ঘৰ আছে নেকি? আসাম আসাম। আসাম কেপিটেল দিছপুৰ এইটো কি? এইটো ৰাজধানী এইটো? দিছপুৰ তাৰপিছত নেক্সট আছিলে কি আছিলে আসাম অৰুণাচল প্ৰদেশ এইটো কি হয়? অৰুণাচল প্ৰদেশ হা DESH অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশৰ ৰাজধানী কি আছিলে কি আছিলে এইটো? পাহৰিছোঁ নহয় মই কৰিব অৰুণাচল প্ৰদেশ তাৰপিছত মেঘালয় মেঘা। মেঘালয় হ'লে শ্বিলং হয় হয় হয়। মই কৰিব পাৰিছা না আহ, দিছপুৰ অৰুণাচলৰ ৰাজধানীটো এতিয়া গম পোৱা নাই যেতিয়া গম পাম তেতিয়া মই কৈ দিম পাহৰি গৈছিলোঁ আছে মুঠত নাই মেঘালয় আৰু মণিপুৰ নহয় নাগালেণ্ড নাগালেণ্ড। নাগালেণ্ড কহিমা কৰ্ণাট ভাইৰাছ। কহিমা ভালকৈ দেখি পাইছা আসাম দিছপুৰ অৰুণাচল প্ৰদেশ তো এতিয়া অলপ পাছত কৈছোঁ তাৰপিছত মেঘালয়টো শ্বিলং নাগালেণ্ড কহিমা হা চাৰিটা ক'লোঁ পাহৰি যাব। অৰুণাচল প্ৰদেশটো কম হা অলপ কি লাগিবলৈ গেং কৰিব নাম্বাৰ 16 চব পেঞ্চন শেষ হৈ যাব ইমান যুঁজিছে। গেংটক তাৰপিছত আকৌ আহি যাম বিহাৰ মুজফ্ফৰপুৰ। বিহাৰ মুজফ্ফৰপুৰ নহয় পাটনা পাটনা হৈ যায় নেকি? বিহাৰ ৰাজধানী পাটনা পাটনা। তাৰপিছত আহিব তোমাৰ হেৰি মণিপুৰী। পাটনা তাৰপিছত ৱেষ্ট বেংগল আহিলে 7 নম্বৰ মণিপুৰী ক'ত পৰে? মণিপুৰ আমাৰ ওচৰতে ৱেষ্ট বেংগল হৈ গ'ল কলকাতা সাতটা এতিয়া গম পালা নহয় এতিয়া মুখস্থ কৰিবা দেই মই চব পাহৰি যাওঁ। তাৰপিছত 8 নম্বৰ উত্তৰ প্ৰদেশ উত্তৰ প্ৰদেশৰ ৰাজধানীটো কি আছিলে লক্ষ্ণৌ লক্ষ্ণৌ নে কানপুৰ তেনেকুৱা লক্ষ্ণৌ হ'ব লক্ষ্ণৌ। এতিয়া এইখিনি মুখস্থ কৰি দিবা মুখস্থ কৰি দিলে তাৰপিছত মোক ক'বা হা চব পাহৰি গ'লো। অ'কে বাই বাই